বহু কষ্টৰ ফলত আহি পালোঁ ফাইনেলি চৰাটোলৈ বহুত বিচাৰিছোঁ এতিয়াহে পালোঁ বিচাৰি নমস্কাৰ মই জুবিন ৰায় স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিকে ব্লগত তো আজি আমি যাবলৈ ওলাইছোঁ কাকৈজানা তাত কি আছে আপোনালোকক গোটেইখিনি দেখুৱাব চেষ্টা কৰিম মোৰ লগত যাব মোহন বিক্ৰম আৰু গকুল আমি যাম বাইকেদি এতিয়া টাইম হৈ গ'ল 2:30 তো ভিডিঅ'টো শেষলৈকে চাই থাকক তো বলক আমাৰ লগত কাকৈজানা I would never wait for something to let it go to waste with everything at stake. Not that I would take it all back. I just wanna make this thing last. কাকৈজানাত যোৱা বছৰ গৈছিলোঁ কিন্তু ক'ভিড-19ৰ কাৰণে বন্ধ আছিল সেইকাৰণে ভিতৰত সোমাব পৰা নাই আকৌ গৈ আছোঁ এইবাৰ ভালকৈ চাম আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ আজি বতৰটো ইমান ভাল নহয় বৰষুণ দিব পাৰে ৰাতিপুৱা বৰষুণ দিছিল কালি ৰাতিও বহুত বৰষুণ দিছিল তথাপিও ওলাইছোঁ আজি চানডে সেইকাৰণে ওলাইছোঁ চবে ফ্ৰী ভাবিলোঁ যে অলপ ফুৰি আহোঁ But we're running out of time. We were doing alright, holding on, but I'm losing the fight. Could we run away? I know if we just hit ground, running, closing on. তো আমি আহি পালোঁ বাহনকেইখন ৰাখি দিলোঁ পাৰ্কিঙত এতিয়া টিকেট কাটিব গৈ আছোঁ চাওঁ কিমান টকা টিকেট তাৰপিছত ভিতৰ পিনে সোমাম গোটেই দেখুৱাব চেষ্টা কৰিম আপোনালোকক ভিডিঅ'টো চাই থাকক ইয়াতে টিকেট কাটিব আহিছোঁ আমি এই টিকেট এই যে কাকু এই যে টিকেট এইটো টিকেট বেছি নহয় 20 টকা আপোনালোকে আহিলে আহিব পাৰিব এজনৰ 20 টকাকৈ আহক নেচাৰেল জাগা হয় আপোনালোক আহিব চাই যাওক এবাৰ এটি কি লেখা আছে ন্যাশনাল জিওগ্রাফিক ফটো আর কে আলোকচিত্র For the world with no light coming in. Bend it before we break. Don't you know you and me we can run. তো এতিয়া আমি ভিতৰৰ পিনে সোমাব গৈ আছোঁ এইবিলাক চাব পাৰিছে ৰিজৰ্ট হয় ইয়াতে ৰাতি থাকিব পাৰে ৰেষ্টুৰেণ্টো আছে এটা সুন্দৰ পৰিৱেশ চাৰিওফালে সেউজীয়া সংৰক্ষিত এলেকাৰ ভিতৰত যান বাহনৰ প্ৰৱেশ নিষেধ You and me we can run away. Run away. Run away. আমাৰ ছাৰহঁতে ফটো মাৰি আছে এই গুগল ছাৰে বাছ শক্তিমান বছ আইচৰালৈ যোৱা পথ এইপিনেদি আমি এইপিনেদি যাম এইবাৰ আই জোৰা যাবি আইচৰা ইফালে মাৰ খাব চাওক কিমান সুন্দৰ এইবিলাক কাম চলি আছে কেইদিনৰ পিছত আৰু বেছি ভাল লাগিব এইবিলাক কাম চলি আছে ব্ৰিজ বনাই আছে এখন বাঁহৰ দলঙেদি যাব লাগিব You and me we can run away. আমি ইয়াতে এতিয়া এনজয় কৰিম ये हम है ये हमारा बॉडी से अभी हम लोग यहाँ पे नहाने आए हैं হা গাও ধু ক'ত গা ধুম हाँ ক'ত গা ধুম धो हमारे को সেইটো নদীত চাওক কিমান ধুনীয়া পাহাৰ এইবিলাক গছ আৰু দেখুৱাই আছোঁ আপোনালোকক কি আছে টাইটানিক প'জ আমি গৈ আছোঁ মন্দিৰৰ পিনে চাই আহোঁ মন্দিৰটো কেনেকুৱা চাব পাৰিছে শিৱ মন্দিৰ You and me we can run away. You would never stay for someone that wasn't worth the wait. আহি পালোঁ মন্দিৰলৈ গকুল ছাৰক পূৰা গৰম লাগি গৈছে চেয়াৰ আছে ইয়াতে অলপ বহিম
বহুতে কয় বঙাইগাঁৱত বোলে ফুৰা ঠাই নাই, কিন্তু এইবিলাক চাওক ইমান সুন্দৰ সুন্দৰ জেগা আছে বঙাইগাঁৱতো। আপোনালোকে আহক এবাৰ চাই যাওক কেনেকুৱা। তো আমি এতিয়া গৈ আছোঁ আইঝৰাত। আইঝৰা কোনফালে? এইফালে যাম, তলৰ ফালে ফাৰ্ষ্ট। ৰাইজ হল অংশীদাৰ, বনানী সৃষ্টিৰ লগতে পালে সম্পদৰ সম অধিকাৰ। কি লিখা আছে? ৰাইজ হ'ল অংশীদাৰ। এইটো চাওক, গাঁও উন্নয়ন সমিতি। ৰাইজ হ'ল অংশীদাৰ, বনানী সৃষ্টিৰ লগতে পালে সম্পদৰ সম অধিকাৰ। আপোনালোকে ইয়াতে আহক, এইটো পিকনিক প্লেচো হয়, পিকনিক খাব আহিব পাৰে। ইয়াতে চাউণ্ড ছিষ্টেম এলাও নাই, ইয়াতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি যাওক। চৰাইটো বিচাৰি আছোঁ, ক'ত আছে? ওপৰত সেইফালে চল ইউটাৰ্ণ মাৰ। ফাইনেলি আমি আহি পালোঁ আইঝৰালৈ যোৱা পথ। এতিয়া পোৱা নাই, বিচাৰি আছোঁ, এনেকৈ গৈ আছোঁ, বিচাৰি আছোঁ। মানে আজি চৰাটো চাই যামেই নে কি কোৱা? আইঝৰা চামেই আজি। 20 টকা দিছোঁ আৰু পেট্ৰলত 100 টকা, 100 200 টকা। বহু কষ্টৰ ফলত আহি পালোঁ ফাইনেলি চৰাটোলৈ। বহুত বিচাৰিছোঁ, এতিয়াহে পালোঁ বিচাৰি। এইটো চাওক আইঝৰা, সঁচাকৈ বহুত ধুনীয়া, কি ক'ম আৰু। দেখি কিনে দিল গাৰ্ডেন হৈ গয়া। আমাৰ গা ধোৱা হৈ গ'ল, গা ধুই কিনে মজা লাগিল। এতিয়া আমি ইয়াৰ পৰা ওলাম। সঁচাকৈ ইয়াত আহি বহুত ধুনীয়া লাগিছে, মানে কি ক'ম আৰু, বহুত মজা লাগিছে। এতিয়া টাইম কিমান হ'ল? 5:24। এতিয়া টাইম হৈ গ'ল 5:24। বিক্ৰম ছাৰ, য়েছ, কেনেকুৱা লাগিছে গা ধুই কিনে? কেনেকুৱা লাগিছে? একদম মানে একলেন ফিল আহি গৈছে সঁচাকৈ। সঁচা। মই ইয়াৰ আগতে এমপিত গৈছিলোঁ, আমাৰ এমপিত গা ধুব দিয়া নাই, মানে বহুত ডাঙৰ মানে ঝাৰটো, ইয়াক কয় বি ফল বুলি কোৱা হয়। আমাৰ গা ধুব দিয়া নাই, এইটো আমি আনলাকি আছিলোঁ। বাট ইমান ধুনীয়া প্লেচ, ইয়াৰ নিচিনা ছেম টু ছেম প্লেচ হয় কাকজনৰ এইটো। আপোনালোকে আহক, আহি এবাৰ চাই যাওক, চাই কেনে যদি আপোনালোকৰ ভাল লাগে। এইটো পিকনিক প্লেচো হয়, পিকনিক খাব আহিব পাৰে। তো গকুল ছাৰ, আপোনাক কেনেকুৱা লাগিছে? মজাং। গকুল ছাৰে আমাৰ অলপ উত্তৰীয়া পৰ্বতীয়া শাখাত নাৰি আৰু মোৰ এটা পেজ আছে, আপোনালোকক জনাই দিছোঁ, ইয়াৰ এটা পেজ আছে আৰু ফেচবুকত আছে, ফেচবুকত আছে। ইয়াৰ এটা ইউটিউব চেনেলো আছে, SK বিক্ৰম বুলি, ছাবস্ক্ৰাইব কৰিব। আৰু পেজটোৰ নাম কি? দা বঙাইগাঁও টুডে। ইয়াতে আপোনালোকে সকলো ধৰণৰ নিউজৰ নিচিনা খবৰ, ৱেব পৰ্টেল হয় এটা। তো আপোনালোকে তাত আহি ভিজিট কৰক, ভিজিট কৰি যদি আপোনালোকৰ ভাল লাগে ফ'ল' কৰক, শ্বেয়াৰ কৰক। অতি সোনকালে মোৰ 1K ফলোৱাৰ্ছ বনাই দিয়ক। আপোনালোকৰ আগত মোৰ এইটোৱে ৰিকুৱেষ্ট, এইখিনিয়ে। থেংক ইউ। আমি ইয়াৰ পৰা এতিয়া ওলাম, বহুত টাইম হৈ গ'ল। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক কমেণ্ট কৰিব, লাইক কৰিব, আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু লগে লগে শ্বেয়াৰ কৰিব। বাই বাই। তো আজি বাই বাই।